এই মামা আসলতে প্রধানমন্ত্রী হওয়ার উপযুক্ত, কারণ ডিসকভার করার জ্ঞান আছে মামাৰ, আৱিষ্কাৰক জ্ঞান আছে। হয়, কিবা এটা কৰিব হ'লে নতুন নতুন মামাই নতুনকৈ আৱিষ্কাৰ কৰি কৰিব পাৰে। বিজেপিৰ মন্ত্ৰীসকলে কয় যে মুছলমানসকলৰ জেগাত উন্নতি কৰিলেও মুছলমানসকলে কিন্তু বিজেপিত ভোট নিদিয়ে। চাওক, মই এজন মুছলমান হৈ কৈছোঁ, আপোনালোকে বহুতো ভাল কাম কৰিছে যদিও সাম্প্ৰদায়িকতাও বহুতো ভাল কৰিছে। মুছলমানৰ অন্তৰত বহুতো আঘাত দিছে, মুছলমানক বহুত ঘিণ কৰে। মই ভাবোঁ আপোনালোকে এইবিলাক ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত কৰে, কিন্তু মই ভাবিলে কি হ'ব, বহুতো মুছলমানে এইটো নাভাবে যে আপোনালোকে ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত যিবিলাক কৰি আছে, মুছলমানক তুচ্ছ তাচ্ছিল্য কৰি, মুছলমানক বদনাম কৰি আপোনালোকে জিকিবলৈ চেষ্টা কৰি আছে। সাম্প্ৰদায়িক মন্তব্য কৰে, কেতিয়াবা মিয়া মানুহৰ ভোট নালাগে, কেতিয়াবা কয় আৰু মিয়াক অসমৰ পৰা এৰিব লাগে। এইবিলাক মন্তব্য দিলে মুছলমানে কিন্তু বিজেপিত ভোট নিদিয়ে। আকৌ কৈছোঁ, মুছলমানে বিজেপিত ভোট দিব তেতিয়াই যেতিয়া নেকি আপোনালোকে সাম্প্ৰদায়িকতা বাদ দিব। সাম্প্ৰদায়িকতা যেতিয়া আপোনালোকে বন্ধ কৰিব, যেতিয়া হিন্দু মুছলিম এইবিলাক ৰাজনীতি বন্ধ কৰিব, যেতিয়া আপোনালোকে কামৰ ৰাজনীতি কৰিব। কামৰ ৰাজনীতি বহুত আছেই, গতিকে কামৰ ৰাজনীতি কৰাটোৱেই আপোনালোকৰ বাবে বহুত উত্তম। হয়, আজিৰ দিনত চাওক, যদি মুছলমান সমষ্টিত আপোনালোকে প্ৰতিদ্বন্দ্বিতা কৰি জিকিব পাৰিছে চামগুৰিত, তেতিয়াহ'লে বহুতো এনেকুৱা জেগা আছে আপোনালোকে প্ৰতিদ্বন্দ্বিতা কৰি 100% জিকিব পাৰিব আৰু 100% ভোট লৈ জিকিব পাৰিব আজিৰ দিনতো। হয়, কিন্তু আপোনালোকে খালী সাম্প্ৰদায়িকতা নকৰিব। আপোনালোকৰ কাম বহুতো যথেষ্ট ভাল হৈছে, আমি অনুভৱ কৰিছোঁ, আমি দেখিছোঁ, কিন্তু আপোনালোকৰ সাম্প্ৰদায়িকতাও যথেষ্ট বহুত বেছি হৈছে। এইবিলাক কৰা আপোনালোকে অলপ চিন্তা কৰক, এইবিলাক কৰা বন্ধ কৰক। আৰু অসমৰ যে মামা আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এই মামা আসলতে প্ৰধানমন্ত্ৰী হোৱাৰ উপযুক্ত, কাৰণ ডিসকভাৰ কৰাৰ জ্ঞান আছে মামাৰ, আৱিষ্কাৰক জ্ঞান আছে। হয়, কিবা এটা কৰিব হ'লে মামাই নতুনকৈ আৱিষ্কাৰ কৰি কৰিব পাৰে। সমাজৰ চিন্তাধাৰাৰ এটা ভাল জ্ঞান আছে মামাৰ, এইটো আমি অনুভৱ কৰোঁ। কিন্তু মামাই আকৌ মিয়াক তুচ্ছ তাচ্ছিল্য কৰি মন্তব্য কৰি এটা হুলস্থলীয়া পৰিৱেশ সৃষ্টি কৰি দিয়ে, মানে মুছলমানৰ অন্তৰত আঘাত দিয়ে। কেতিয়াবা হজৰত মহম্মদৰ এই সুনাম গাই, জীৱনী গাই কৈও থাকে যে হজৰত মহম্মদৰ এই কামটো মই খুব বেছি গুৰুত্ব সহকাৰে লওঁ। যেনেকুৱা হজৰত মহম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মিঠাই খাই ভাল পাইছিলে। হয়, মিঠাই খাই ভাল পাইছিলে, আৰু এজনী মহিলাক উপদেশ দিওঁতে কৈছে যে মই মিঠাই নেৰালৈকে মই কাৰোবাক মিঠাই খোৱা বন্ধ কৰিব নোৱাৰোঁ, কাৰণ মই নিজেই মিঠাই খাই ভাল পাওঁ। এনেকুৱা এটা হিষ্টৰী আছে, এইটো মামাই কিন্তু বেছি গাই থাকে। গতিকে অসমৰ মামা আৰু যিমান মন্ত্ৰী আছে চবকেই এটাই অনুৰোধ, আপোনালোকে সাম্প্ৰদায়িকতা বন্ধ কৰিব। কেতিয়াবা আপোনালোকৰ ভাল কামো আছে, আমি চাইছোঁ, ৰাস্তা ঘাটৰ কাম, নদী বান্ধৰ কাম আৰু বহুতো এনেকুৱা কাম আছে, যিবিলাক কাম আপোনালোকে বহুতো ভাল কৰি আছে। কিন্তু ভালৰ লগত এই বেয়া সাম্প্ৰদায়িকতা কৰিলে সাধাৰণ মানুহ কিন্তু উত্তেজিত হয়। হয়, সাধাৰণ মানুহ আপোনালোকে চাব কেনেকৈ উত্তেজিত হয়। মুছলমানক দেখিলেই কয় যে যেতিয়া CM-এ মুছলমানক ঘিণ কৰে, মিয়াক ঘিণ কৰে, তেতিয়াহ'লে সাধাৰণ মানুহে কিয় নকৰিব। হয়, এইটোতো এটা আপোনালোকে জানেই যে যেতিয়া CM-এ মন্ত্ৰীসকলে মিয়া মানুহক ঘিণ চকুৰে চাব, সাধাৰণ মানুহেও তেনেকুৱাই কৰে। মানে ইয়াৰ ফলত কাজিয়া ঝগড়া ফাচাদ এইবিলাক হয়। এইবিলাক যাতে নহয়, আপোনালোকে এইটো পৰিস্থিতি বজাই ৰাখক আৰু মুছলমানৰ 100% ভোট লওক। 100% ভোট মুছলমানে আপোনালোকক দিব। আগতেও দিছেও যদি কিছু, এতিয়া 100% ভোট পাব আপোনালোকে। ময়ে দিম যদি আপোনালোকে ভাল কাম কৰে, কিন্তু আপোনালোকে কামৰ ৰাজনীতি কৰক, ধৰ্মৰ ৰাজনীতি বন্ধ কৰক। অনুৰোধ এয়াই। ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰি দিয়ক।